Hello guys and welcome back to my YouTube channel Podcasting Bhadolora Podcasting from আজি এটা নিউ আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজত আৰু ভিডিঅ'টো কেনেকুৱা লাগিব ভাল লাগিলে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি পাহৰি নাযাব তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰিম আৰু এইপিনে আমাৰ ভাইটিহঁতে মাছ ধৰি আছে মাছ সাঁচি আছে চাব পাৰে আপোনালোক গাইজ ৰাতিপুৱা আপোনাৰ চাব পাইছে পূৰা মাছ সাঁচি আছে আৰু এই পথাৰখনে শেষ কৰিব মানে হেঁচি পিনে পুৱা 6টা বজাতে লাগি আছে হেঁচিবলৈ পূৰা পথাৰ হেঁচি দিছে ৰাতিপুৱা। হেল্ল' গাইজ আৰু এটা আপোনালোকৰ মানে জৰুৰী কথা ক'ব বিচাৰিছোঁ আমাৰ অসমত আমাৰ পিনে মানে আই বেমাৰটো পালেহি চকু বেমাৰ এটা পাইছেহি মানুহৰ মাজত মানে কেনেকুৱা হৈছে ভাইৰাছ চিন্তা হৈ আছে মানুহক চালে মানে বেমাৰটো পাই যায় মানে কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ মানে ইমান বহুত বেছি হৈছে মানে চকুটো ৰঙা হয় চকুটো ফুলি যায় ডাঙৰকৈ আৰু চকুটো বিষ হৈ বোলে আৰু খজুৱাই বোলে সেইকাৰণে সকলোৱে সাৱধান হৈ থাকিব বেমাৰটোৰ পৰা বাচিবলৈ। বেছিভাগ আপোনালোকে মানে ওচৰৰ পৰা মানুহক চোৱা নকৰিব যাৰ চকুটুকু ৰঙা হৈ থাকে আৰু চকুডোখৰত ফুলি থাকে মানে ৰঙা হৈ আছে চকুৰ পৰা ৰঙা হৈ যায় আৰু খজুৱলি নিচিনা লাগে ভিতৰত বিষ হয় আৰু এনেকুৱাকৈ এটা বেমাৰ হৈছে মানুহৰ মানে বহুত বেয়া হৈছে আৰু বেমাৰটো ইমান ভাইৰাছ চিন্তা হৈ আছে আৰু সকলোৱে সাৱধান হওক মই সেইটোৱে ক'ব বিচাৰিছোঁ আৰু আপোনালোকে চশমা ব্যৱহাৰ কৰক ভাল হ'ব আপোনালোকৰ কাৰণে আৰু যিমান পাৰে মানুহৰ পৰা আঁতৰি থাকক। বিশেষকৈ মই ল'ৰা আৰু ছোৱালীবোৰক বেছি ক'ব বিচাৰিছোঁ কাৰণ সিহঁতি অলপ বেছি দেখা দেখি হয় সেইকাৰণে মানে ক'ব বিচাৰিছোঁ ল'ৰা ছোৱালী আমাৰ যি পঢ়ি থকা ল'ৰা ছোৱালীবোৰক বেছি ক'ব বিচাৰিছোঁ যাতে সিহঁতি অলপ সাৱধান হওক মানে বেছি ল'ৰা আৰু ছোৱালীৰ মাজত দেখা দেখিটো নহ'ব লাগে চকুৱে যি আমাৰ প্ৰেম চলি থাকে সেইটো হ'ব নালাগে কাৰণ আমাৰ বেমাৰৰ পৰা বাচিব লাগিব হয় নাই আপোনালোকে কমেণ্ট কৰিব আৰু কাৰ হৈছে আৰু বেছি 2-3 সপ্তাহমান পিছত ভাল হৈ যায় এইটো বেমাৰটো চকুটুকু ৰঙা হৈ যায় আৰু আপোনালোকে অকণমান সাৱধান হওক এই বেমাৰটোৰ পৰা বাচিবলৈ আপোনালোকে চেনিটাইজাৰ ব্যৱহাৰ কৰক। অসমত হৈছে বাহিৰত দেশতো হৈছে মানে আমাৰ ইণ্ডিয়াত মানে দিল্লী গুজৰাট এনেকুৱা জেগাতো হৈছে মানে বেমাৰটো সেইটো কাৰণে আপোনালোকে সাৱধান আৰু আজি ভিডিঅ' এইটোৱে ক'বলৈ কথা আছিলে কি ক'ম আৰু ভিডিঅ'খন যদি ভাল লাগিলে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পাহৰি নাযাব। থেংক ইউ ছ' মাছ গাইজ।